আজি হৈছে বিশ্ব পৰিৱেশ দিৱস আৰু আজি 5 জুন আৰু প্ৰতি বছৰে এনেকৈ 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰি অহা হৈছে আৰু এয়া হৈছে সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰু মানে আমি পঢ়া স্কুলখনৰ আৰু আজিও এনেকৈ মানে স্কুলখনত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় বিভিন্ন কাৰ্যসূচীৰে আৰু এয়া আপোনালোকক দেখুৱাইছোঁ বৃক্ষৰোপণ কৰা এনেকৈ বৃক্ষৰোপণো কৰা হয় লগতে কুইজ আকস্মিক বক্তৃতা শোভাযাত্ৰা এইবিলাকো উলিওৱা হয় আপোনালোকে নেক্সট ভিডিঅ'ত দেখুৱাম আপোনালোকক আৰু এয়া হৈছে আজি বৃক্ষৰোপণ কৰাৰ এয়া দেখিছে আপোনাৰ ছাৰ এই ছাৰহঁতেও এনেকৈ সেই কৰিছে গছপুলি ৰোপণ কৰিছে লগতে ছাত্ৰ ছাত্ৰীসকলো আৰু তাৰে কিছু পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ এয়া সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰু মানে সমগ্ৰ বিশ্বতে আজি এনেকৈ মানে পালন কৰা হৈছে বৃক্ষৰোপণ কাৰ্যসূচী আৰু এনেকৈ স্কুলৰ চৌহদত এনেকৈ বৃক্ষৰোপণ কৰা হৈছে আপোনালোকে দেখিছে আৰু ভিডিঅ'টো এইখিনি আছিল কেনেকুৱা পালে কমেণ্ট কৰি জনাব ধন্যবাদ।